এটা কথা কৈ আছোঁ যে আমাৰ যিবোৰ নেশ্যনেল নাহায়ে যিটো ৰাস্তা বনাইছে এই ৰাস্তাবিলাকৰ ইঞ্জিনিয়াৰিং ডিফেক্ট বহুত আছে মাজত ডিভাইডাৰটো দিছে ডিভাইডাৰটো দিওঁতে আপুনি এনেকৈ গৈছে কিন্তু দেখিব মাজত ৰাস্তাটো ওখ আৰু ডিভাইডাৰটোৰ ফালে এনেকৈ পৰি যোৱা সেইকাৰণে কি হয় ডিভাইডাৰটোৰ কিনাৰত একেবাৰে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে য'ত য'ত ৰাস্তা অলপ ভাল হ'ল বাৰিষাত বৰষুণ দি থকা অৱস্থাত পানী জমা হৈ থাকে আপুনি গাড়ী যাওঁতে গোটেই উইণ্ডস্ক্ৰীণত আহি পেলাই পানীয়ে পৰি আপুনি গাড়ীৰে মানে পানীৰে নেদেখা হয় আৰু গাড়ী এক্সিডেণ্ট হয় আৰু ৰাস্তাবোৰ খুব সোনকালে ভাগে ৰাস্তাবোৰ ভগাৰ ফলত আমাৰ কি হৈছে ধূলি বালিৰ পৰা আৰম্ভ কৰি তাতো যথেষ্ট কাৰ্বনৰ তাত সৃষ্টি হয় সেই কাৰ্বন নিগৰি যায় তললৈ তাৰ পৰা আমাৰ নদীলৈ আহি যায় আমাৰ পথাৰবিলাকত সোমায় এনেকৈ ধৰণে যদি আমি পলিউশ্যনখিনি যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ এই যদি আমি যিটো মই এফৰেষ্টেশ্যনৰ কথা আপোনাক মই কৈছোঁ এইখিনি কথা আমি খুব ভালকৈ আমি দৃষ্টি যদি আমি কাম কৰোঁ তেতিয়া মই ভাবোঁ যে আমাৰ এনভাইৰনমেণ্ট যিটো আজি আমাৰ কাৰ্বন ক্ৰেডিটৰ কথা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে 2050ৰ কথা আজি পেৰিছ চুক্তি যিটো কৰিছিলে তাত আপোনাৰ কনফাৰেন্স COP26 মানে কনফাৰেন্স অফ পাৰ্টিজ 26খন দেশ ইয়াৰ পাছত হ'ল COP27 27খন দেশৰ যিখন কনফাৰেন্স সেই পেৰিছ চুক্তি মতে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 2050 মানে আমাৰ কাৰ্বন নিউট্ৰেল কৰিব খুজিছে আমাৰ গোটেই ভাৰতবৰ্ষ কিন্তু এই টাৰ্গেটটো আমি 2030ত এচিভ কৰিব পাৰিম যদি আমি সকলোৱে যদি আমি জীয়াই থকা এই পৃথিৱীখনৰ আমি যদি আমাৰ ৰাজ্যখনৰ আমি যদি ভাৰতবৰ্ষৰ পৰিৱেশ যদি আমি বচাব পাৰোঁ এতিয়া আমাৰ পাহাৰবিলাকত আপোনালোকে দেখিছে বহুত পাহাৰবোৰ আমাৰ ইতিমধ্যে আমাৰ খালী হৈ গ'ল গতিকে চৰকাৰে আমাৰ পাহাৰবিলাক পুনৰ আমি প্লেণ্টেশ্যন ড্ৰাইভ এটা আমি দিব পাৰোঁ য'ত যেনেকৈ খালী আছে আমি কিমান কোটি গছ লগালোঁ আচলতে ঠিকে আছে আমি এটা টাৰ্গেট লৈছোঁ ইমান কোটি লগাম কিন্তু সেই গছখিনি যাতে আমি বচাব পাৰোঁ সেই গছখিনি যাতে লগাই আমাৰ গোটেই আমাৰ অসম ৰাজ্যখন অন্ততঃ আমি গছেৰে যদি পৰিপূৰ্ণ কৰিব পাৰোঁ তেতিয়া মই ভাবোঁ যে আজি মই যিটো আপোনালোকৰ এইটো মই ক্লাইমেট চেঞ্জৰ ওপৰত মই যিটো আজি আলোচনা ইয়ালৈ মই আনিছোঁ তেতিয়া সম্পূৰ্ণৰূপে ইয়াত সফল হ'ব আৰু থাকিল নেকি আৰু হ'বনে এইখিনিয়ে ক'লো মোটামুটি কথা মই আৰু কিবা পইণ্টছ আছে নেকি মই চাইছিলোঁ তাৰমানে ইমান ধন্যবাদ ঠিক আছে থেংক ইউ আকৌ কিবা থাকিলে মই 5 মিনিট ধন্যবাদ শ্ৰী দিগন্ত বৰ্মন অধ্যক্ষ মহোদয় আচলতে এই টপিকটোত মই সোমাব বিচৰা নাছিলোঁ কিন্তু যোৱা 6 তাৰিখে মোৰ ৰুল 54ত এটা নলবাৰীত উদ্বেগজনকভাৱে বৃদ্ধি বায়ু প্ৰদূষণৰ মাত্ৰা এইটো আপোনাৰ নিয়মীয়া বাৰ্তাত ওলাইছিলে আৰু সেইটোতো আপোনালোকে দিছিলে মোক কিন্তু আপুনি অধ্যক্ষ মহোদয় সিদিনা হাউচ এডজৰ্ণ কৰাৰ কাৰণে মই সুযোগটো নাপালোঁ আৰু মাননীয় মন্ত্ৰী মহোদয় আজি আছে বোধহয় সিদিনা প্ৰিপাৰেশ্যন চাই কৰিছিলে কথাখিনি ক'লেই হ'ল বেলেগ একো নাই আচলতে ইয়াতে যিটো আমি বাতৰি পাইছিলোঁ নিয়মীয়া বাৰ্তাত যে যোৱা 7 জানুৱাৰীৰ পৰা 10 জানুৱাৰীৰ ভিতৰত মানে নলবাৰীত গোটেই ভাৰতবৰ্ষৰ ভিতৰত কেন্দ্ৰীয় প্ৰদূষণ বৰ্ডৰ যি নিয়মীয়া বুলেটিন এয়াৰ কোৱালিটি ইণ্ডেক্স বুলি যিটো কোৱা হয় ভেলু 7 জানুৱাৰীত আপোনাৰ 330 ভেৰি প'ৰ বুলি দেখাইছিলে 8 জানুৱাৰীত 384 একদম হায়েষ্ট আৰু আপুনি দেখিব 9 জানুৱাৰীত 270 224 মানে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ পলিউটেড এৰিয়া নলবাৰী বুলি ক'লে এই গোটেই ডাটাখিনি আমাৰ মাননীয় মন্ত্ৰী বোধহয় ষ্টাডি কৰিছে গোটেই এনেকৈ আপুনি দেখিব একদম ৰঙা চেহি মাৰি দিছে একজেক্টলি এনেকুৱা ডাটা দিছে অল অভাৰ ইণ্ডিয়াত আটাইতকৈ বেয়া নলবাৰী তো আমি নলবাৰীৰ মানুহ আচৰিত এইকাৰণে হ'ল যে নলবাৰীত কোনো বৃহৎ উদ্যোগ নলবাৰীত নাই কিন্তু আমি এটা ধাৰণা কৰিছোঁ যে তাত পাগলাদিয়া নদীত যথেষ্টখিনি ডাম্পাৰে গাড়ীৰ মানে মাটি কঢ়িয়ায় কাৰণ বিভিন্ন কনষ্ট্ৰাকশ্যন হৈ আছে ফ্লাইঅভাৰ হৈছে বা অন্যান্য ড্ৰেইনৰ কাম চলি আছে ব্যক্তিগত মানুহে ঘৰ বান্ধিছে লেণ্ড ফিল আপ কৰি আছে গতিকে সেইটো এটা হ'ব পাৰে কিন্তু কথাটো হৈছে কি যে যিটো স্তৰ আমাৰ মানে কেইবাটাও স্তৰ থাকে তে এই গোটেইকেইটা স্তৰ এই স্তৰৰ চতুৰ্থ স্থান পাৰ কৰি পঞ্চমত পৰিছে তাৰমানে হায়েষ্ট আৰু বেয়াৰ ফালে বেয়ালৈ গুচি গৈছে আৰু আমাৰ বৰুৱা ডাঙৰীয়াই যিখিনি কথা কৈছে যে হয় যে আমাৰ পলিউশ্যনটো বেয়া হ'লে কি হয় যে আমাৰ বায়ু প্ৰদূষণে আমাৰ আটাইতকৈ বেছি কি কৰে যে ৰেছপিৰেটৰী ইলনেছ ধৰক এজমা ক্ৰনিক অবষ্ট্ৰাকটিভ পালমাৰী ডিজিজেছ আদি বেছি হয় তাৰ উপৰিও চকুৰ
অসুখ খজুৱতি এইবিলাক আছেই আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ লাঙৰ মানে কেঞ্চাৰ ৰোগৰ এটা ডাঙৰ কাৰক কাৰ্বন ডাই অক্সাইডটো লাং কেঞ্চাৰ বুলি কয় তাৰপিছত কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজেছ লাইক হাৰ্ট এটাক ষ্ট্ৰ'কছ এলাৰ্জিক ৰিলেটেড বেমাৰ ব্ৰংকাইটিছ এলজাইমাৰ এই গোটেইবিলাক এই বায়ু প্ৰদূষণৰ কাৰণে হয় গতিকে মই মাননীয় আমাৰ ছায়েন্স এণ্ড টেকন'লজি মন্ত্ৰী আছে যে এই ক্ষেত্ৰত কি এটা প্ৰতিৰোধমূলক ব্যৱস্থাৰ কাৰণে ব্যৱস্থা কিবা কৰিব নেকি আমাৰ অসমতো পলিউশ্যন কণ্ট্ৰল ব'ৰ্ড আছে আমি দেখোঁ যে পলিউশ্যন কণ্ট্ৰল ব'ৰ্ডে বিভিন্ন ইটা ভাটা বা ইণ্ডাষ্ট্ৰীৰ পৰা তেওঁলোকে লয় কিন্তু এতিয়া যে নলবাৰীত যিটো ঘটনা ঘটি আছে যে ইয়াৰ কাৰণে কি কাৰণত মানে যিটো জেগাৰ পৰা তেওঁলোকে এইটো ডাটাখিনি লৈছিল সেই জেগাখিনিয়ে বেয়া আছিল নে অন্য কিবা কাৰণত ইমান বেছি দেখুৱাই দিলে অল ইণ্ডিয়া এটা ৰেচিঙত এইটো আচৰিত কথা গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে বিশেষকৈ এই যি ডাম্পাৰবিলাকে যেতিয়া গাড়ীৰে মাটিবিলাক কাটি আনে তাত ওপৰত কোনো ঢাকনি নিদিয়ে তেওঁলোকে আপুনি দেখিব আজ্ঞাধুৰিৰ পৰা আহিলে আমি সদায় সেইফালে অহা যোৱা কৰি থাকোঁ যে ডাম্পাৰে যি হাৰত যেনেকৈ গাড়ীবিলাক চলাই খুব স্পীডত লৈ গুচি যায় এক্সিডেণ্টটো বহুত হৈ আছে ডাম্পাৰৰ কাৰণে যে তাত অন্ততঃ ঢাকনিখন দিব পাৰি নেকি কাৰণ কনষ্ট্ৰাকশ্যন কৰিব লাগিব আমি এইটো বন্ধ কৰিব নোৱাৰোঁ এইটো মই এডভাইচো নকৰোঁ কাৰণ তো মানুহে ডেভেলপমেণ্টৰ কাৰণে লেণ্ড ফিল আপ কৰিব লাগিব ঘৰ বান্ধিব ইত্যাদি ইত্যাদি গতিকে এই ক্ষেত্ৰত এটা কিবা ব্যৱস্থা কৰিব পাৰি নেকি যেতিয়া যি জেগাত মাটিটো খনন কৰা হয় বালিটো তাতে এটা আমাৰ পলিউশ্যন কণ্ট্ৰল ব'ৰ্ডৰ পৰা মানুহ থাকিব লাগে সেইটো এটা অলপ চাব লাগে আমি যেনেকৈ MVI বা এনফৰ্চমেণ্ট ইনস্পেক্টৰবিলাকে ধৰক তেওঁলোকে চেক কৰে কি তেওঁলোকৰ লাইচেঞ্চ আছে নে নাই কিবা নাই এনেকুৱা এটা মেচিভ কেতিয়াবা অন্ততঃ ৰেণ্ডম চেকিং এটা কৰিলে নিশ্চিতভাৱে এইটো কমিব আৰু তাৰ উপৰিও অন্যান্য ক্ষেত্ৰতো অলপ চাব আপোনালোকে যে গ্ল'বেল ৱাৰ্মিঙৰ ডাঙৰ কথাটো হৈছে যে আমি গ্লেচিয়াৰত আমাৰ বৰফটো গলি যায় গোটেই পৃথিৱীখনে যেতিয়া ৱাৰ্ম হৈ যায় পানীও গৰম হৈ যাব পৃথিৱীও গৰম হৈ যাব আৰু ইয়াৰ ফলতে এই গোটেই ঘটনাবিলাক ঘটি আছে গতিকে আমাৰ বৰুৱা ডাঙৰীয়ে কৈছে ইতিমধ্যে যে এইটো কণ্ট্ৰল কৰাৰ একমাত্ৰ উপায় হৈছে বৃক্ষৰোপণ বৃক্ষৰোপণত চৰকাৰে গুৰুত্ব দিবলৈ আমাৰ মাননীয় ফৰেষ্ট মিনিষ্টাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আছে তেখেতে কৰিছে গতিকে মই ভাবোঁ এইটো গুৰুত্ব দিয়ে নিশ্চিতভাৱে আমাৰ ভাল হ'ব আৰু এই ক্ষেত্ৰত মই মাননীয় মন্ত্ৰী মহোদয়ৰ আমাৰ পাটোৱাৰী ছাৰ আছে মই ভাবোঁ আমাৰ নলবাৰীবাসী ৰাইজক এই যিটো এটা মানে উদ্বেগজনক খবৰ যে এই খবৰটোৰ যাতে আমি কিছুমান আশ্বস্ত হ'ব পাৰে তাৰ বাবে কিবা এটা মই বিবৃতি দিবলৈ মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ ৰাখি মোৰ এই দুই এষাৰ বক্তব্য সামৰণি ধন্যবাদ অনাৰেবল মিনিষ্টাৰ কেশৱ মহন্ত ৰিপ্লাই উত্তৰ দান ক'ব বিচাৰিছিল নেকি মাননীয় অধ্যক্ষ মহোদয় আজি এটা খুব গুৰুত্বপূৰ্ণ বিষয় মানে আজিৰ সময়ৰ এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আমাৰ সন্মানীয় সদস্য ভাস্কৰ বৰুৱা ডাঙৰীয়াই ইয়াত অনা আৰু আপুনি ৰুল 250 ইয়াক এডমিট কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ আনজন বক্তা দিগন্ত বৰ্মন ডাঙৰীয়ায়ো আচলতে তেখেতৰ আৰু এটা ৰুল 54ত ভোট কৰা আহিছিলে সেইদিনা সদনৰ স্থগিতৰ কাৰণে নহ'ল তেখেতেও বিষয়টো উল্লেখ কৰিছে মই দুইজনকে ধন্যবাদ জনাইছোঁ আৰু মই এই বিষয়টোত ক'বলগীয়া যথেষ্ট আছে যদি সদনৰ অনুমতি থাকে অধ্যক্ষ ডাঙৰীয়াৰ অনুমতি থাকে মই ক'ব পাৰোঁ আৰু যদি কয় যে চমুৱাই কৈ শেষ কৰিব লাগে ক'ব পাৰিব যি কয় মই আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব এতিয়া জলবায়ু কয়লাৰ কথাটোলৈ মই আহিম আৰু নলবাৰীৰ বিষয়টোলৈও আহিম এই কথাখিনিত সামৰি ল'ম সমগ্ৰ বিশ্বত আজি একবিংশ শতিকাত যিটো সমস্যাৰ সন্মুখীন হৈছে এইটো গুৰুত্বৰ সমস্যা এইটোৱে হৈছে জলবায়ু পৰিৱৰ্তন
আৰু এই জলবায়ু পৰিৱৰ্তনৰ এই ক্ষেত্ৰত এই বিশ্বজুৰি এটা ব্যাপক পৰিৱৰ্তন হৈছে। আমি যদি চাওঁ যে এই পৰিৱৰ্তনটো হৈছে কেতিয়াৰ পৰা, পৰিৱৰ্তনটো আচলতে মানৱ সভ্যতা যেতিয়াৰ পৰাই আৰম্ভ হৈছে, য'ত প্ৰকৃতিক এৰাই কৃত্ৰিমতাৰ ফালে আমি আহিছোঁ, তেতিয়াৰ পৰাই লাহে 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 ইয়াৰ সমস্যা বাঢ়িছে। কিন্তু সেই সমস্যাটো আমাক এফেক্ট কৰিব পৰাকৈ, ক্ষতি কৰিব পৰাকৈ হয়তো এটা সময়লৈকে হোৱা নাছিল। তাত প্ৰকৃতিৰ লগত এটা ভাৰসাম্য আছিল। এতিয়া প্ৰকৃতিৰ লগত ভাৰসাম্যকৈও যি ভাৰসাম্য থাকিবলৈ লগা যিটো পৰিমাণ, সেই তাতকৈ বহুত বেছি ধৰণে হ'ল। আৰু বেছি ধৰণে হোৱাৰ ক্ষেত্ৰত এই বিষয়টো এনেকুৱা নহয় যে আমি কিবা ৰাজ্যখনে বা আমাৰ দেশখনে আমি কিবা কণ্ট্ৰল কৰিলে এইটো আমি কমাব পাৰিম, কিন্তু নাইকিয়া কৰিব নোৱাৰিম। কিয়? ইয়াৰ মূল আৰম্ভণিটো হৈছিল যেতিয়া পশ্চিমীয়া দেশত মানে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছিল 1700 খ্ৰীষ্টাব্দতে ধৰক 1700 প্ৰায় 60 মানৰ পৰা, তাৰপিছত 1840 মানলৈকে, যিটো প্ৰায় সেই দিন প্ৰায় 100 বছৰীয়া এটাই ধৰক, যে সেই সময়ত যিটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হ'ল, সেই সময়তেই আমি দেখিবলৈ পালোঁ যে প্ৰদূষণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে। আৰু যি প্ৰদূষণ বৃদ্ধি পাবলৈ আৰম্ভ হ'ল, এই সময়ছোৱাৰ পৰা ধৰক আজি 200 বছৰ, এই 200 বছৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 50% বাঢ়ি গ'ল। গতিকে এই গোটেই যিটো আমি সমস্যাটো দেখিলোঁ, এই সমস্যাটো এতিয়া সমাধানৰ পথত। যদি 200 বছৰৰ কথাটো মই ঠিক যেনেধৰণে কৈছোঁ, ইয়াৰ আমাৰ চকুত লগাতকৈ এই ক্ষেত্ৰত কি কৰিব লাগিব, কি কৰিব নালাগিব, এই বিষয়বিলাকৰ কথা আলোচনা বিলোচনা বা বৈজ্ঞানিক যিটো বৈজ্ঞানিক যিখিনি চিন্তা চৰ্চা, এই চিন্তা চৰ্চাখিনি আমাৰ লাহে লাহে আহিবলৈ আৰম্ভ কৰিলে। সেইটো আৰম্ভ কৰিছে ধৰক প্ৰায় 19 চনৰ আগে আগে, ধৰক 1896 মানত গ্ৰীণ হাউচ গেছৰ বিষয়টো চৰ্চালৈ আহিছিল। তেতিয়া ছুইডেনৰ বিজ্ঞানী আৰ্হেনিয়াছে এই বিষয়টো আনিছিলে। তাৰপিছত আকৌ আহি গ'ল ওজন স্তৰটোৰ আৱিষ্কাৰ, ওজন স্তৰটোৰ বিষয়ে সেই 1935ত আহিছে। ঠিক তেনেকৈ 1928ৰ পৰা 1958লৈকে ওজন গেছৰ বিষয়ে বিস্তৃত এটা ব্ৰিটিছ বৈজ্ঞানিকে অধ্যয়ন কৰিছিল। আৰু এই গোটেইবিলাক হোৱাৰ পিছত প্ৰথমবাৰৰ কাৰণে 1976ত বিজ্ঞানীসকলৰ অধ্যয়নৰ গৱেষণা গোটেইখিনি আমাৰ এটা সংগঠিতভাৱে পোহৰলৈ আহিছিল। আৰু সেই সময়ৰ পৰাই আমাৰ এই গোটেই বিষয়টোত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই মনোনিৱেশ কৰিবলৈ যেতিয়া আৰম্ভ কৰিলে, তেতিয়া প্ৰথম 1988ত আমেৰিকাৰ কংগ্ৰেছত এই বিষয়টো আলোচনা কৰিছিলে। আলোচনা কৰাৰ পিছত এই জলবায়ু পৰিৱৰ্তনৰ গোটেই বিষয়টো সমগ্ৰ বিশ্বৰ আকৰ্ষণলৈ সেই সময়ৰ পৰাই আহিছে। আৰু মানে ৰাষ্ট্ৰসংঘ ইয়াৰ লগত 1972ৰ পৰাই জড়িত হৈছিল, যিখন ষ্টকহোমত ৰাষ্ট্ৰসংঘৰ যিটো মানৱ পৰিৱেশ সন্মিলন হৈছিল, হিউমেন এনভাইৰনমেণ্টেল কনফাৰেন্স। হিউমেন এনভাইৰনমেণ্টেল কনফাৰেন্সত বিশ্ব সম্প্ৰদায়ে প্ৰথমবাৰৰ কাৰণে এই বিষয়টোত আলোচনালৈ আনিছিল। আৰু এইটোত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যক্ৰম ধৰক ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন, সেই সন্থাটোৱে ৰাষ্ট্ৰসংঘৰ হৈ সেই সময়ত এই কামৰ আৰম্ভ কৰিছিল। আৰু তেতিয়াই আমাৰ ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ,
আপুনি ভাষণত কৈ গৈছে ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ 1988ত এইটো কথা আৰম্ভ হ'ল। তাৰপিছতে ব্ৰাজিলত ৰিঅ' ডি জেনেৰিঅ'ত প্ৰথম যিখন আৰ্থ ছামিট হৈছিল, সেই আৰ্থ ছামিটত তেতিয়া ৰাষ্ট্ৰসংঘৰ উদ্যোগত এইটো সেইবাৰ 179খন দেশে অংশগ্ৰহণ কৰিছিল আৰু এই সন্মিলনত 1972 চনৰ এইটো ব্ৰাজিলত হৈছিল 1992 আৰু সেইটো 1972 ষ্টকহোম শীৰ্ষক যিখন সন্মিলন হৈছিল, সেই সন্মিলনখনত জলবায়ু পৰিৱৰ্তনৰ বিষয়টো এইটো পুনৰ ইয়ালৈ আহিল আৰু ইণ্টাৰ গভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জ তেতিয়া প্ৰতিষ্ঠা হৈছিল আমাৰ ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত। আৰু এই বিজ্ঞানসন্মতভাৱে জলবায়ু পৰিৱৰ্তন সম্বন্ধীয় বিষয়বোৰ এই বিশ্বৰ নেতৃত্বৰ সন্মুখত উত্থাপন হ'ল। তাৰপিছত মই চমুকৈ কৈ আহিছোঁ, তাৰপিছত ইয়াৰ বিজ্ঞানীসকলে যেতিয়া এই বিষয়খিনি নিৰীক্ষণ কৰিলে, এইখিনি নিৰীক্ষণ কৰাৰ পিছত আমি দেখিলোঁ যে আৰ্থ ছামিটত এই কথাটো আহিল, আমি যে কৈ আছোঁ এতিয়া ছাষ্টেইনেবল ডেভেলপমেণ্ট, এই ছাষ্টেইনেবল ডেভেলপমেণ্ট সমান্তৰালকৈ আমি পৰিৱেশ সুৰক্ষাত গুৰুত্ব দিয়া বিষয়টো সেই সময়ৰ পৰা আৰম্ভ হ'ল। আৰু সেই প্ৰথম বিশ্ব সন্মিলনৰ আৰু এটা নাম ৰখা হৈছিল যে UN কনফাৰেন্স অন এনভাইৰনমেণ্টেল ডেভেলপমেণ্ট। তাৰপিছত আমি ইউনাইটেড নেশ্যনছ ফ্ৰেমৱৰ্ক কনভেনশ্যন অন ক্লাইমেট চেঞ্জ যেতিয়া প্ৰতিষ্ঠা কৰা হয়, তেতিয়া জলবায়ু প্ৰণালী বা ক্লাইমেট ছিষ্টেমৰ ওপৰত মানুহৰ বিপদজনক যিখিনি হস্তক্ষেপ, এইখিনিৰ ক্ষেত্ৰত সেই সময়ত আলোচনাত এইটো ঠাই পাইছিল। আৰু ইয়াত সেইবাৰ যিখন আৰ্থ ছামিট হৈছিল, তেতিয়া বিশ্বৰ 154খন দেশে ইয়াত স্বাক্ষৰ কৰিছিল আৰু বৰ্তমান 198খন দেশ এই গোটেই কথাখিনিত জড়িত হৈ আছে। এই পৰিৱেশৰ ওপৰত মানৱ সৃষ্ট যিটো ভাবুকি প্ৰতিৰোধৰ লগতে বায়ুমণ্ডলৰ গ্ৰীণ হাউচ গেছৰ ঘনীভূত বা বৃদ্ধি ৰোধ কৰাৰ দিশত কিছু কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। ইয়াৰ পিছতে আমাৰ আজি যিটো আপুনি কৈ আছে COP26, COP27, এই কথাবিলাকৰ প্ৰথম আহিছিল প্ৰথমখন কনফাৰেন্স অফ দ্য পাৰ্টিজ, কনফাৰেন্স অফ দ্য পাৰ্টিজ বাৰ্লিনত অনুষ্ঠিত হৈছিল। আৰু ইতিমধ্যে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো লৈ বিশ্ব সম্প্ৰদায়ে লোৱা যিখিনি ব্যৱস্থা, এইখিনি আলোচনা আৰম্ভ হ'ল। আৰু এতিয়া গোটেই অংশগ্ৰহণকাৰী দেশসমূহে নিজ নিজ দেশত বায়ুমণ্ডলৰ গ্ৰীণ হাউচ গেছৰ যিটো ঘনত্ব, এই ঘনত্বটো স্থিৰ কৰা আৰু জলবায়ুৰ ওপৰত ঘনীভূত বিপদৰ কেনেকৈ আমি হ্ৰাস কৰিব পাৰিম, এইখিনিৰ গৱেষণা। তাৰপিছত এই যিখন আমি 198খন দেশৰ কথা কৈছোঁ,